আপোনাৰ কিবা কাম এটা কৰিবলৈ বৰ ভয় লাগে নেকি? যদি ভয় লাগে তেতিয়া আপুনি সেই কামটো কৰাৰ আগত এই তিনিটা বস্তু এবাৰ লক্ষ্য কৰিবচোন। প্ৰথমটো হৈছে আনচাৰ্টেনিটি। আনচাৰ্টেনিটি মানে হৈছে আপুনি যে কাম এটা কৰে সেই কামটোত যেতিয়া আমাৰ অনিশ্চয়তা থাকে, মানে কামটো হ'বনে নহয়, কৰিব পাৰিম নে নোৱাৰিম, কামটো কেনেকৈ কৰিম, এই কিছুমান এনেকুৱা ধৰণৰ অনিশ্চয়তা লৈ যেতিয়া আমি আগবাঢ়োঁ তেতিয়া আমাৰ ভয় লাগে। নাম্বাৰ 2 হৈছে লেক অফ নলেজ। লেক অফ নলেজ মানে হৈছে আপুনি কৰা কামটোৰ ওপৰত যদি আপোনাৰ জ্ঞান নাথাকে, আপুনি কামটো কেনেকৈ কৰিব, সেই কামটো কৰিলে কি হ'ব, সেই কামটোৰ ওপৰত যদি সম্পূৰ্ণ আপোনাৰ জ্ঞান নাথাকে তেতিয়া আপুনি সেই কামটো কৰিবলৈ ভয় কৰে। গতিকে কিবা এটা কৰাৰ আগত সম্পূৰ্ণ জ্ঞানখিনি, সেই কামটোৰ ওপৰত সম্পূৰ্ণ কোনোবা জনা এজনৰ পৰা জ্ঞানখিনি আহৰণ কৰি লোৱাটো বহুত প্ৰয়োজনীয়। আৰু 3 নম্বৰটো হৈছে নিগেটিভ ছেল্ফ টক। আমি যেতিয়া কিবা এটা কৰিবলৈ লোৱাৰ আগত নিজকে নিজে যেতিয়া নিগেটিভভাৱে কওঁ যে এইটো মই কৰিব পাৰিম জানো, এইটো কৰিলে মই সফল হ'ম জানো, এনেকুৱা ধৰণৰ নিগেটিভ ছেল্ফ টকৰ পৰা সদায় আঁতৰি থাকিব। সদায় কিবা এটা কৰাৰ আগত যিমান পাৰে সিমান নিজক পজিটিভভাৱে ক'বলৈ লওঁ যে মই কামটো কৰিব পাৰিম, সেইটো মই সফল হ'ম। ধন্যবাদ।